সকলোকে স্বাগতম জনাই মই কৰিশ্মা পুনৰ তোমালোকৰ মাজত উপস্থিত হৈছোঁ এটা নতুন ভিডিঅ' লৈ। আমি আলোচনা কৰি আছোঁ এইচএছ ছেকেণ্ড ইয়াৰৰ পলিটিকেল ছায়েন্সৰ সাম্প্ৰতিককালৰ বিশ্ব ৰাজনীতিৰ এই কিতাপখনৰ দ্বিতীয়টো লেছন ডি মেৰুত বিভক্ত আন্তৰ্জাতিক ব্যৱস্থাৰ পৰিসমাপ্তি। ইতিমধ্যে আমি পাৰ্ট 4লৈকে আলোচনা কৰিলোঁ। আজি আমি পাৰ্ট 5 আলোচনা কৰিম। যোৱাটো পাৰ্টত আমি আলোচনা কৰি গ'লোঁ যে ছোভিয়েট সংঘ কিয় ভাঙি পৰিছিলে। আজি আমি আলোচনা কৰিম যে ছোভিয়েট সংঘৰ ভাঙি পৰাৰ পিছত ইয়াৰ ফলাফলসমূহনো কি আছিলে। আহাচোন তেনেহ'লে দেৰি নকৰি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ আমি। প্ৰথম কথা, যিহেতু লেছনটো যোনে যোনে পঢ়িছা, ইতিমধ্যে পঢ়ি বহুতৰে শেষ হৈছে, সকলোৱে গম পাইছা যে শীতল যুদ্ধ দুটা শিবিৰৰ মাজত আৰম্ভ হৈছিলে। এটা মাৰ্কিন যুক্তৰাষ্ট্ৰ আৰু আন এটা হৈছে ছোভিয়েট ৰাছিয়া। এই দুয়োটা শিবিৰৰ মাজত যিহেতু শীতল যুদ্ধ আৰম্ভ হৈ আছিলে আৰু যেতিয়া ছোভিয়েট সংঘ ভাঙি পৰিলে, যে দুটা শিবিৰৰ মাজত আৰম্ভ হৈছিলে, যেতিয়া এটা শিবিৰ ভাঙি গ'ল অৰ্থাৎ ছোভিয়েট সংঘ ভাঙি গ'ল, তেতিয়াহ'লে কাৰ মাজত শীতল যুদ্ধ আৰম্ভ হ'বনো? কাৰণ দুটাৰ মাজতহে হৈছিলে। এটা যেতিয়া নাইকিয়া হৈ যাব তেতিয়া নিশ্চয়কৈ শীতল যুদ্ধ নাইকিয়া হৈ যাব। তে 1 নম্বৰ পইণ্টটো আছিলে যে ইমান দিনে আৰম্ভ হোৱা শীতল যুদ্ধ অৱসান ঘটিছিলে। মানে আমি যদি শ্বৰ্টকাটত আমি যদি চাওঁ, শীতল যুদ্ধৰ অৱসান ঘটিছিলে। তাৰপিছতে 1991 চনত ছোভিয়েট সংঘই যি ৱাৰ্ছ চুক্তি গঠন কৰিছিলে, সেই ৱাৰ্ছ চুক্তিও ভংগ হৈছিলে। সেইটো হ'ব প্ৰথমটো কাৰণ। দ্বিতীয়টো কাৰণ হ'ব, যিহেতু দুয়োটা শিবিৰে মাৰ্কিন যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট সংঘ দুয়োটা শিবিৰে কিহৰ কাৰণে প্ৰতিযোগিতা গ্ৰহণ কৰিছিলে, কিহৰ কাৰণে প্ৰতিযোগিতা কৰিছিলে, যাৰ কাৰণে শীতল যুদ্ধ আৰম্ভ হ'বলৈ পালে। কাৰণ এটাই, আমাৰ গোটেই বিশ্বখনত আমেৰিকা যুক্তৰাষ্ট্ৰই আধিপত্য প্ৰতিষ্ঠা কৰিব বিচাৰিছিলে, আকৌ ছোভিয়েট ৰাছিয়াও বিচাৰিছিলে। এই দুয়োটাৰ মাজতে সেইকাৰণে আৰম্ভ হৈছিলে শীতল যুদ্ধ আৰু এটা প্ৰতিযোগিতামূলক এটা মানে যুদ্ধ বুলি ক'ব লাগিব। প্ৰতিযোগিতামূলক সন্দেহ, পাৰস্পৰিক হিংসা এনেধৰণৰ আৰম্ভ হৈছিলে। যেতিয়া এই দুয়োটাৰ ভিতৰত এটা যেতিয়া অৱসান ঘটিব, এটা যেতিয়া ভাঙি পৰিব, তেতিয়া কোনে ৰাজত্ব কৰিব গোটেই পৃথিৱীৰ ভিতৰত? নিশ্চয়কৈ আমেৰিকা, হয়নে নহয়? গতিকে আমি দ্বিতীয়টো পইণ্ট পাওঁ যে একক বিশ্ব মহাশক্তি হিচাপে আমেৰিকা যুক্তৰাষ্ট্ৰৰ উত্থান ঘটিছিলে। মানে গোটেই বিশ্বতে, আমাৰ গোটেই পৃথিৱীতে আমেৰিকা যুক্তৰাষ্ট্ৰই একক আধিপত্য প্ৰতিষ্ঠা কৰিবলৈ সুবিধা পাইছিলে। দ্বিতীয়টো হ'ব। 1 নম্বৰ গম পালা, শীতল যুদ্ধৰ অৱসান ঘটিছিলে। দ্বিতীয়টো হৈছে একক আধিপত্য হিচাপে আমেৰিকা যুক্তৰাষ্ট্ৰৰ উত্থান। তৃতীয়টো যদি আমি ক'বলৈ যাওঁ, ছোভিয়েট সংঘ যেতিয়া ভাঙি পৰিছিলে, এই তাত যিখিনি ৰাষ্ট্ৰ আছিলে, ছোভিয়েট সংঘৰ ভিতৰত যিখিনি ৰাষ্ট্ৰ আছিলে, আমি গম পাওঁ যে ছোভিয়েট সংঘ 15খন গণৰাজ্যৰে গঠন হৈছিলে। যেতিয়া ছোভিয়েট সংঘ ভাঙি পৰিলে, তেতিয়া 15খন গণৰাজ্য ক'লৈ যাব? 15খন গণৰাজ্য কি হৈছিলে? স্বাধীন ৰাষ্ট্ৰ হিচাপে স্বীকৃতি লাভ কৰিছিলে। তাৰে আকৌ কিছুমান কি কৰিছিলে গম পোৱা নাই? আমি পিছৰ পাঠত ইউৰোপীয় সংঘৰ বিষয়লৈ পঢ়িবলৈ পাওঁ। কিছুমানে আকৌ ইউৰোপীয় সংঘত যোগদান কৰিছিলে, আকৌ আন কিছুমানে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ নেতৃত্ব দিয়া নেটো নামৰ সেই সংগঠনটোত যোগদান কৰিছিলে। আৰু কিছুমানে স্বাধীন ৰাষ্ট্ৰ হিচাপে নিজকে স্বাধীন ৰাষ্ট্ৰ হিচাপে স্বীকৃতি দিছিলে। তাৰমানে কি হৈ গ'ল, এই ছোভিয়েট সংঘ ভঙাৰ পিছত এই ৰাজনৈতিক যিটো মানে সমীকৰণ আছে নহয়, ৰাজনৈতিক যিটো দিশ আছে, সেই গোটেইটো টোটেলি চেঞ্জ হৈ গৈছিলে। সম্পূৰ্ণৰূপে মানে এটা নতুন আৰম্ভ হৈ গৈছিলে, নতুনত্ব স্বীকৃতি পাইছিলে। আমি যদি 4 নম্বৰ ক'বলৈ যাওঁ, ছোভিয়েট সংঘই আগৰ পৰা যিটো বিৰোধিতা কৰি আহিছিলে, যিটো ব্যক্তিগতকৰণ, ব্যক্তিৰ স্বাধীনতাক অধিক গুৰুত্ব দিয়াটো বিৰোধিতা কৰি আহিছিলে। আৰু ছোভিয়েট সংঘ ভঙাৰ পিছতে বিশ্বত
বিশ্বায়ন প্ৰক্ৰিয়াৰ সূচনা হৈছিলে, ব্যক্তিগতকৰণ, উদাৰীকৰণ আদিৰ সূচনা হৈছিলে। তাৰমানে আমি যদি এইখিনি যদি প্ৰশ্নটো যেতিয়া আমাৰ আহিব যে ছোভিয়েট সংঘ ভাঙোনৰ ফলশ্ৰুতিসমূহ আলোচনা কৰা, তোমালোকে কি কৰিবা যে ছোভিয়েট সংঘৰ ভাঙোনৰ ফলাফলসমূহ আমাৰ ইয়াৰ কিতাপত 4টা পইণ্ট দিয়া আছে, কিন্তু 4টা পইণ্টেই যদি তোমালোকে শ্বৰ্টকাটত লিখি দিয়া তেতিয়াহ'লে কিন্তু নম্বৰটো নোপোৱা। তাৰে ভিতৰত প্ৰথম পইণ্টটো অলপমান বহলাই লিখিব লাগিব, দ্বিতীয় পইণ্টটো অকণমান বহলাই লিখিব লাগিব, আৰু তেনেকৈ কৰি 4টা পইণ্ট যেতিয়া বহলাই লিখিবা তেতিয়া তোমালোকে সম্পূৰ্ণ নম্বৰ লাভ কৰিবা। তেতিয়া আমি গম পাইছোঁ যে যেতিয়া ছোভিয়েট সংঘ ভাঙি পৰিছিলে, ছোভিয়েট সংঘ ভঙাৰ পিছত মানে যিটো ৰাজনৈতিক সমীকৰণ আছিলে, সমীকৰণটো একেবাৰে টোটেলি চেঞ্জ হৈ গৈছিলে। যেনেকৈ শীতল যুদ্ধৰ অৱসান ঘটিছিলে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ উত্থান ঘটিছিলে, 15খন গণৰাজ্য স্বাধীন হৈ পৰিছিলে, আৰু ইতিমধ্যে ছোভিয়েট সংঘই যিখিনি চুক্তি গ্ৰহণ কৰিছিলে, যেনে ৱাজ চুক্তি, সেই ৱাজ চুক্তি ভাঙি পৰিছিলে, আৰু তেনেধৰণে সম্পূৰ্ণৰূপে পৰিৱৰ্তন ঘটিছিলে বুলি ক'ব পাৰি। গতিকে ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে বুজি পালা, আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু এনচাৰ বিচাৰি মোক কমেণ্ট কৰে, তেওঁলোকক কৈছোঁ যে মোৰ এটা ৱেবছাইট আছে smedium.blogpost.com বুলি মই লিংকত দি দিম। তাত গৈ পেলাই তোমালোকে ক্লিক কৰিলে সকলোফালে পলিটিকেল ছায়েন্সৰ ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰবিলাক পাই যাবা। আশা কৰোঁ তোমালোকে ভালে থাকা, কুশলে থাকা। আজিলৈ মই ইমানতে কৈ মোৰ সৰু ভিডিঅ'টো সমাপ্ত কৰিছোঁ। ধন্যবাদ।